কি হ'ল তোৰ গাৰ্লফ্ৰেণ্ড হিচাপত থাক কেলা কিহত গেছ কেলা কালি মই যিটো জন্ম যন্ত্ৰণা ভুগি আহিছোঁ এইবোৰ কথা বাদ দে খাই দিলোঁ অকণমান বাদ দে বৈ পেকেট এটাই খাবি নহ'লে চিগাৰেট আৰু খাবি খোৱাবি বৈ বৈ তেতিয়া তই চাবি আকৌ দেই কেলা মই অকণমান বেছি হ'ল নেকি ঠিক নাই বৈ মই আছোঁ নহয় বৈ ৰহ বৈ তোৰ মুখৰ পৰা বৰ বেলেগ বেয়া গোন্ধাইছে আকৌ দেই তই এটা কাম কৰিবি ওচৰলৈ গৈ নুখুজিবি বেছি খোৱা গম পালি নাই নহ'লে বৰ কেলা লাজৰ কথা হ'ব মই ৰখি আছোঁ যা মই আনি আছোঁ যা মই ইয়াতে ৰখি আছোঁ যা ঐ ৰাজুকা ঐ শিখৰ আছে নি দেখ এটা চাই লওঁ আছে নে শিখৰ নাই নহয় হা শিখৰ নাই নাই দে হ'ব হেৰি গ'ল্ড ফ্লেগ নহ'লে কিবা ফ্লেগ চিগাৰেট আছে নি দেচোন বিচাৰিছোঁ আছে নাই নাই চিগাৰেটো নাই গল্ড ফ্লেগো নাই খতম হৈ আছে গোটেইকেইটা একোৱে নাই নি নাই আকৌ দে হ'ব দে অঁ হেৰি কিবা গুটকা জাতীয় যিকোনো পেকেট হ'লেও হ'ব দেচোন দে আছে যদি নাই একদম খালী হৈ আছে চিগাৰেট দেখিছে নাই একোৱে নাই খালী দে হ'ব দে আৰু ঐ হেৰি দে ধপাতকে দে 10 টকা আছে যদি ধপাত আমাৰ দোকানত নাপায় নহয় তই গেলামাল দোকানলৈ যা তেতিয়াহে পাবি তই তাতহে পাবি ধপাত দে এতিয়া বন্ধ কৰিলে দোকান বাদ দে থ